পথাৰৰ ধেমালি। কবি নিভা গগৈ। বাসস্থানতকৈ পথাৰৰ সংখ্যা অধিক হোৱাৰ গণনা কৰা দিনৰ পৰাই লঘোণৰ ফুল ফুলিল পেটত। মচক মচককৈ মেটেকা গছকাদি গছকি ভাঙে ঘৰ। খুটিত এপাল মহৰ সলনি বহি থাকে এজনী ৰঙা জীয়া। পথাৰে নাজানে বতাহ কোন দিশে ঘূৰিছে। বতাহত কেলেণ্ডাৰখন বৰকৈ কঁপিছে। পুৱতি নিশা হালোৱাই যোগোৱা পথাৰখনৰ কথা অতীত হ'ল। পথাৰে সদায় মানুহক হাত বাউল দি মাতে। সেউজীয়াৰ কবিতা লিখে। সোণালীৰ গীত গাই শুনালেই চৰাইৰ সৈতে মানুহে উৰিব বিচাৰে। গৰখীয়াৰ ওঠত পকা পকা ধানৰ সুকুৰি ভাতৰ টোপোলাত থাকে ভাগৰুৱা আবেলি। এদিন পথাৰখনৰ খং নে অভিমান হ'ল নাজানো, বৃহৎ আকাৰৰ পৰা ক্ৰমাৎ সংকুচিত হৈ পৰিল ধীৰে ধীৰে। গছবোৰৰ সমান্তৰালত ৰল অট্টালিকা। ঘাঁহবোৰ চুচি পাৰি ললে আলকেটেৰাৰ আলি। নাহৰ শিমলুৰ শিপাবোৰে মাথো পথাৰখন খেপিয়াই থাকিল। এদিন খেতিয়কে পথাৰখন বিচাৰিলে। গৰুবোৰে পথাৰখন পাবলৈ আহ্বান কৰিলে। তথাপিও পথাৰখন ঘূৰি নাহিল। পথাৰখন যেন নজনাকৈ নগৰলৈ পৰিৱৰ্তন হৈ গ'ল।